৭৫তম স্বাধীনতা দিৱস উপলক্ষে মুকলি আকাশত উৰি থকা ত্ৰিৰংগা জাতীয় পতাকাৰ তলত সমবেত হোৱা সন্মানীয় প্ৰধান অধ্যক্ষ মহোদয়, লগতে উপস্থিত শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, লগতে মোৰ মৰমৰ ভাইটি ভণ্টিসকল, লগতে উপস্থিত স্বদেশপ্ৰেমী অভিভাৱকসকল, প্ৰথমতে মই আপোনালোকক স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে স্বাধীনতা দিৱসৰ বিষয়ে দুই এষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে অধ্যক্ষ তথা সভাপতি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1947 চনৰ 15 আগষ্ট তাৰিখটো আমাৰ ভাৰতবৰ্ষৰ সোণালী ইতিহাসত উদীয়মান দিন, কাৰণ এইটো দিনতে ভাৰতবাসীয়ে 200 বছৰীয়া ব্ৰিটিছ শাসনৰ অন্ত পেলাই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এই স্বাধীনতা লাভ কৰাটো ইমানো সহজ নাছিল। এই স্বাধীনতা লাভ কৰিবলৈ বহুতো স্বাধীনতা সংগ্ৰামী আৰু বীৰ পুৰুষে বিভিন্ন সংগ্ৰাম আন্দোলন কৰাৰ লগতে বহুজনে দেশ মাতৃৰ বাবে নিজৰ জীৱনো বলিদান দিছিল। ব্ৰিটিছসকলে প্ৰায় 200 বছৰ ধৰি ভাৰতত শাসন কৰি আছিল। ব্ৰিটিছৰ শাসনকালত ভাৰতীয়সকলে বিভিন্ন অত্যাচাৰৰ সন্মুখীন হৈছিল। ব্ৰিটিছসকলে ভাৰতীয়সকলক পুতলাৰ দৰে ব্যৱহাৰ কৰিছিল, অৰ্থাৎ তেওঁলোকে যি কৈছিল সেয়াই ভাৰতীয়সকলে মানি চলিব লাগিছিল। ব্ৰিটিছ শিবিৰত ভাৰতীয় সৈন্যসকলক অমানৱীয় ব্যৱহাৰ কৰা হৈছিল আৰু কৃষকসকলে শস্য খেতি কৰিব নোৱাৰাৰ বাবে অনাহাৰত মৃত্যুমুখত পৰিব লগা হৈছিল আৰু গধুৰ ভূমিকৰ পৰিশোধ কৰিব লগা হৈছিল। আমাৰ স্বাধীনতা সংগ্ৰামীসকলে ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছিল। মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, ভগত সিং, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু, ৰাণী লক্ষ্মীবাই, মংগল পাণ্ডে, দাদাভাই নৰজীৰ দৰে বিখ্যাত নেতাসকলে ব্ৰিটিছসকলৰ বিৰুদ্ধে নিৰ্ভয়ে যুঁজ দিছিল। তেওঁলোকৰ বহুতে ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁলোকৰ অৱদান আৰু প্ৰচেষ্টা ভাৰতৰ স্বাধীনতা ইতিহাসত স্মৰণীয়। এনেদৰে দেশ মাতৃৰ বাবে কৰা কঠিন আৰু দীঘলীয়া সংগ্ৰাম কৰি বীৰ পুৰুষসকলে অৱশেষত ব্ৰিটিছ শাসনৰ অন্ত পেলাই 1947 চনৰ 15 আগষ্ট তাৰিখে, অৰ্থাৎ আজিৰ এই বিষয় দিনটোতে ভাৰতবাসীয়ে স্বাধীনতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। সেইকাৰণে ভাৰত তথা বিদেশত বাস কৰা প্ৰতিজন ভাৰতীয় নাগৰিকৰ হৃদয়ত এই দিনটোৰ যথেষ্ট গুৰুত্ব আছে। আজি আমি স্বাধীন হোৱা ভাৱেই বিশ্বৰ ভিতৰত সফলতাৰে আমাৰ চানিকি দাঙি ধৰিব পাৰিছোঁ। গতিকে আজি এই স্বাধীনতা দিৱসত মই যিখিনি বক্তব্য ৰাখিলোঁ, এই বক্তব্যৰ ভিতৰত হোৱা ভুলৰ ক্ষমা মাগি মই ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।